নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাহ্নৱীয়ে মোৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ স্বৰচিত দ্বিতীয়টি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ কবিতাটো শুনি ভাল পাব। বলক তেনেহ'লে মই মোৰ কবিতাটো আৰম্ভ কৰোঁ। মোৰ ডায়েৰীৰ সেমেকা অনুভৱবোৰৰ মাজতে নিঃশব্দ কোলাহলৰ খিৰিকী খুলি দিছিলোঁ। প্ৰেম হৈছিল তোমাৰ সতে, কিন্তু তোমাৰ ভালপোৱাহে হৈছিল। ভাবিছিলোঁ তোমাৰ আগমনে মোৰ হৃদয়খন মোহনীয়া কৰিব। কলিজাতিয়ে অনবৰতে মোৰ মন কোঠালিত হাঁহি থাকিব। কথা পাতিব নীৰৱতাই। মনত পৰেনে তোমাৰ? তুমি যে কৈছিলা এজনী সহজ সৰল ছোৱালী লাগে, ৰূপে মানুহক নোখোৱায়। মোক শাৰীৰিক সৌন্দৰ্য নালাগে, মোক লাগে মাথো এখন সঁচা হৃদয়, য'ত মোৰ মৰমবোৰে সুখৰ শয্যা বিচাৰি পায়। তোমাৰ কথা শুনি নিজকে সলনি কৰিছিলোঁ। উৎপতীয়া স্বভাৱবোৰ এৰি শান্ত হৈ পৰিছিলোঁ তুমি বেয়া পোৱা বুলি। কিন্তু মোৰ ধাৰণা ভুল আছিল। তুমি এমুঠি জোনাক হৈ নীলাভ দুচকুত সানি দিয়া মৰমবোৰে যে এদিন নতুন দিনত নতুন ঠিকনা বিচাৰিব, ভাবিবলৈ আহৰিয়েই নাপালোঁ। মোৰ ধাৰণা ভুল আছিল। তুমি এমুঠি জোনাক হৈ নীলাভ দুচকুত সানি দিয়া মৰমবোৰে যে নতুন দিনত নতুন ঠিকনা বিচাৰিব, ভাবিবলৈ আহৰিয়েই নাপালোঁ। মাত্ৰ বেকাপৰ এতে শিৰোনামাটি মোক আবদ্ধ কৰি চকুৰ টোপালবোৰ মোক উপহাৰ দিলা। বুজিছোঁ এতিয়া, মই ভাল পাবই নাজানিলোঁ। জীৱন সঁপি ভাল পাই একো লাভ নাই। প্ৰকৃত ভাল পোৱা আৰু পৃথিৱীত নাই। মোৰ কবিতাটো ইমানেই। যদি মোৰ কবিতাটো শুনি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।